হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই আপোনালোকক এযোৰ কাপোৰ বনাই দেখাম। অতি কম সময়তে কেনেকৈ এযোৰ কাপোৰ বনাই উলিয়াব পাৰি আৰু চিম্পুল দেখালে কি কৰিব লাগে, একদম ইজি ৱেটো আপোনাৰ জইনিং কেনেকৈ দিয়ে, সকলোখিনি ডিটেইলছ মই আপোনালোকক এই ভিডিঅ'টোত দিম। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো চাই লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। আৰু এয়া হৈছে সেই কাপোৰকেইটা আপোনাক মই দেখুৱাইছিলোঁ। সেই কাপোৰকেইটা প্ৰথমতে মই কাপোৰটো চাদৰখন এখন চাদৰৰ জোখত চাই লৈছোঁ যে কিমান বাঢ়ি আছে কিমান কমি আছে। তো চাদৰখনত এখন চাদৰ লৈ পেলাই এয়া দেখিছেনে ইমানকণ বাঢ়ি আছে। তাৰপিছত মই যিহেতু অকণমান ডিজাইনিং সেইকাৰণে মেখেলাখনত লগাবলৈ দুটা পটি মই ইয়াত এনেকৈ কাটি লৈছোঁ। সমানে দুটা পটি মই কাটি লৈছোঁ। কটাৰ পিছত মই এইটো সেইটো সমানে দুটা পটি মই এনেকৈ কাটি ল'ম সমান কৰি পেলাই। তাৰপিছত আৰু অকণমান কাপোৰ মই কাটি উলিয়াই ল'ম হাতত লগাবলৈ, যিহেতু মই ব্লাউজটো বডিটোত মেখেলাখনত যিটো কাপোৰ দিছোঁ সেইটো কাপোৰ দিম আৰু বাকী যিটো হাতত ইয়াৰ চাদৰখনৰ কাপোৰটো দিম। গতিকে এইটো কাপোৰটো আৰু এইখন মেখেলাখনত মেখেলা নহয়, এখন চাদৰখন, যিখন চাদৰ মই যে কাপোৰ ইমানকণ চাদৰখন এতিয়া কমি গ'ল। চাদৰখনৰ যিটো জোখ আছিলে চাদৰখনতকৈ ইমানটো কাপোৰ কমি আছে চাদৰখনত, সেই গতিকে সেইটো জুখি ল'লোঁ। তাৰপিছত মই কাপোৰযোৰ এনেকৈ মেখেলাখন পাৰি ল'লোঁ আৰু এনেকৈ এটা চিন দি লৈছোঁ কাপোৰটো যাতে কাটি উলিয়াব পাৰোঁ, কাৰণ এই কাপোৰটো মই চাদৰখনত আগ দুটাত দিম আৰু তাত মই এটা ডিজাইন দিম। চাদৰখন যিহেতু বহুত বহল আছিলে সেইকাৰণেও মই ছাইডটো কাটি লৈছোঁ। আৰু এটা কথাৰ কাৰণে মই ছাইডটো কাটি লৈছোঁ চাদৰখন, কাৰণ বেছি বহল চাদৰ হ'লে মেলি ল'বলৈ অকণমান অসুবিধা হয়, সেইকাৰণে অকণমান ঠেক কৰি লৈছোঁ চাদৰখন। এনেকৈ দুইটা ছাইড কাটি লৈছোঁ। তাৰপিছত দুইটা ছাইড কাটি লোৱাৰ পিছত মেখেলাখনৰ যিটো কাপোৰ মই আগত দিম বুলি লৈছিলোঁ তাৰ লগত সমান হৈ গৈছে। আৰু এতিয়া মই মাজতে দুভাগ কৰি লৈছোঁ, দুটা আগতে যিহেতু দিব লাগিব সেইকাৰণে মই দুভাগ কৰি লৈছোঁ। তাৰপিছত এতিয়া সকলোখিনি কাটি হৈ গ'ল। এতিয়া মই চিলাবলৈ যাম। কেনেকৈ চিলাইছোঁ আপোনালোকক দেখাই গৈছোঁ, চাই যাব। এইখন মেখেলাখন প্ৰথমতে মই মেখেলাখনত লগোৱা যিটো চাদৰৰ কাপোৰটো পটি যিটো লগাম সেইটো প্ৰথমতে জইন কৰি লৈছোঁ। জইনটো মই অলপ বঢ়াই কৰিছোঁ, কাৰণ কেলৈ ডিজাইন এটা আছে মাজত এটা চিলাই আছে, সেইখিনি ডিজাইনটো ওলাই যাতে যায়। আৰু ছাইডত যিটো কাপোৰ সেইটো মই কাটি উলিয়াই দিছোঁ। এতিয়া মই মেখেলাখন এনেকৈ চিলাই গৈছোঁ, আপোনালোকে দেখি বুজি পাইছে চাগে। মুটুকাই মই এনেকৈ চিলাই গৈছোঁ। মেখেলাখন চিলাই এটা ছাইড হৈ গ'ল। এতিয়া আনটো ছাইডতো মই মুটুকাই পেলাই এনেকৈ সমানকৈ চিলাই লৈছোঁ। চাব যাতে মেখেলাখন সমান হৈ থাকে, গতিকে এনেকৈ চিলাই যাব মেখেলাখন। মই এনেকৈ সম্পূৰ্ণ গোটেইখন চিলাই মেখেলাখন মই ফিনিছ কৰি লৈছোঁ। তাৰপিছত মই ছাইডটো চিলাই মেখেলাখন মোৰ ৰেডি হৈ গ'ল। তাৰপিছত আহিলে চাদৰখন মই কেনেকৈ জইনিং দিওঁ। মই এনেকুৱা চিষ্টেমত জইনিং দিওঁ যাতে দুইফালৰ পৰা ফিনিচিং দেখায়। এটা ছাইডে জইন দি পেলাই নথওঁ, মই এনেকৈ মুটুকাই লওঁ। মুটুকাই পেলাই এটা চিলাই প্ৰথমতে দি লওঁ। চাওক মই কেনেকৈ মুটুকাইছোঁ। এনেকৈ প্ৰথমতে অকণমান মুটুকাই লৈ পেলাই চাদৰখন চিলনিটো মাৰি লওঁ। তাৰপিছত মোৰ এনেকৈ চিলনিটো হৈ গ'ল। এতিয়া মই কোনোবা এফালে মুটুকাই পেলাই চিলালেই হ'ল। মই এনেকৈ ওপৰত এটা চিলনি মাৰিছোঁ যাতে ফিনিচিংটো আহে। গতিকে এনেকৈ চিলনি মৰাৰ পিছত ফিনিচিংটো বহুত ধুনীয়া আহে। কোনফালে ধৰিব নোৱাৰি যে কোনফালে জইন দিছে। গতিকে এনেকৈ চিলনি দিব পাৰে আপোনালোকে। বুজি পাইছে হয়তো মই কেনেকৈ চিলাইছোঁ। এইটো চাওক চিলনিটো দেখিছেনে কিমান ধুনীয়া ফিনিচিং আহিছে। গতিকে এনেকৈ চাদৰ জইনিং দিব পাৰিব আপোনালোকে। মই এনেকৈ মোৰ চাদৰবোৰ জইন কৰোঁ ষ্টাইল দিবলৈ হ'লে। তাৰপিছত মই দুইটা ছাইডে আগ চিলাই লৈছোঁ আৰু ছাইডত যিটো মই কাটিছিলোঁ তাৰো ফিনিচিং নাছিলে, সেইটো মই চিলাই পেলাই ফিনিচিং দি লৈছোঁ।
চিলাই হোৱাৰ পিছত কাপোৰযোৰ এযোৰ দেখিছেনে কিমান চিম্পুল লাগিছে দেখিবলৈ সেইকাৰণে মই ইয়াত অকণমান ডিজাইন দিম বুলি ভাবিছোঁ যিটো এইটো ট্ৰেণ্ডিঙত আছে এনেকুৱা ফুলখিনি এইখিনি মাল্টিপল কালাৰৰ ফুল হয় মই যিখিনি কাটি লৈছিলোঁ সেইখিনি এতিয়া মই ইয়াত লগাই যাম আৰু মই যিটো আঠা ইউজ কৰোঁ হৈছে এইটো আঠা ইউজ কৰিলে ভাল গতিকে লাগিও ধৰে প্ৰথমতে মই 3 চেণ্টিমিটাৰত এটা দাগ দিছোঁ আৰু তাৰপিছত মই 5 চেণ্টিমিটাৰকৈ এনেকৈ দাগ দি গৈছোঁ তেতিয়া মানে লাইনটো ভাল হয় আৰু দুইটা চাইডে মিলি যায় তাৰপিছত মই এনেকৈ সমানকৈ লাইন এটা ড্ৰ কৰি লৈছোঁ যাতে ফুলকেইপা সমান হয় আৰু ইয়াৰ পিছত মই এনেকৈ কণ্টিনিউৱাছলি ফুলখিনি পাৰি গৈছোঁ এটাৰ পিছত এটা তাৰপিছত ফুলখিনি পাৰি লোৱা হোৱাৰ পিছত এতিয়া মই আঠা দি পেলাই চিৰিয়েলকৈ লগাই যাম মই এনেকৈ লগাওঁ কাৰণ তেতিয়া জোখটো ভাল হয় আৰু দেখিবলৈও ভাল লাগে মানে কণ্টিনিউৱাছলি লগাব পাৰি সেইকাৰণে মই এইটো চিষ্টেমত লগাওঁ আপোনালোকে কেনেকৈ লগায় মোক জনাবচোন কমেণ্টত তাৰপিছত ফুলখিনি আঠা লগাই হোৱাৰ পিছত মই ইয়াত মাল্টিপল কালাৰৰ দহি বাতি দিছোঁ যিমানটো কালাৰৰ যেটা ফুল দিছিলোঁ সেইটো কালাৰৰে মই দহি বাতি গৈছোঁ দহিখিনি অকণমান দীঘলকৈ আৰু মাল্টিপল কালাৰ টাইপতকৈ বনাইছোঁ ফুলটো যিটো ক্ৰমান্বিক হিচাপে দিছিলোঁ তেনেকৈ মই দহিটো বাতি গৈছোঁ দহিটো মই এনেকৈও বাতোঁ আপোনালোকে কেনেকৈ বাতে জনাবচোন মোক এইটো দহিটো ভাল লাগিছেনে প্লিজ কমেণ্টত জনাব দহি বাতি হোৱাৰ পিছত মই আপোনালোকক ফুল ভিডিঅ' এটা দি দিম কাপোৰযোৰৰ আৰু এতিয়ালৈ আহিছোঁ নাও বাই বাই আৰু মোৰ ভিডিঅ'বোৰ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব প্লিজ